হেল্ল' ফ্ৰেণ্ডছ, এতিয়া মই গৈ আছোঁ মোৰ মাহঁতৰ ঘৰলৈ। আৰু এইখন হৈছে গোৱালপাৰা জিলাৰ ভিতৰতে এখন ডাঙৰ বজাৰ, বালিজানা বজাৰ। আৰু বালিজানা বজাৰত সকলো ধৰণৰ বস্তু পোৱা যায়। মই কেতিয়াবা আহি দেখুৱাই দিম বাৰু। এতিয়া মই মাহঁতৰ ঘৰলৈ যাওঁ আৰু গৈ মই কি কৰোঁ আপোনালোকক দেখুৱাই থাকিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। পোনপ্ৰথমতে মই সমূহ অসমবাসী ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই এতিয়া ঘৰত আহি মাৰ লগত এনেকৈ লাড়ু বনালোঁ। আৰু এনেকৈ মই এইখিনি হৈছে নাৰিকল ৰুকিলোঁ, নাৰিকলৰ লাড়ু বনাম। এইখিনি নাৰিকলখিনি চেনিৰে মা এনেকৈ ভালকৈ সানি লৈছে। এতিয়া এই কেৰাহীটোত ভাজিব। ভজাৰ পিছত আমি নাৰিকলৰ লাড়ু বনাম। মা আৰু মই দুয়োজনে মিলি চাই থাকিব ভিডিঅ'টো। এতিয়া হৈ গ'ল নাৰিকলৰ লাড়ুখিনি। এয়া চাওক, ধুনীয়া হৈছে। আৰু এতিয়া বনাম আমি তিলৰ লাড়ু। চাওক, লাড়ু বনাই ভাত খাই এতিয়া সন্ধিয়াই হ'ল। সন্ধিয়া এতিয়া চাকি বন্তি দি এয়া মা বৰা চাউল জিকাইছে। বৰা চাউল এতিয়া খুন্দিম এই উৰলটোত। আৰু এই উৰলটো বহুত পুৰণি হয়, কমেও 30 বছৰমান হ'ল এই উৰলটো। সেইকাৰণে এনেকৈ ভাঙি গৈছে, কিন্তু মা এতিয়াও এইটোতে খুন্দে। সেইকাৰণে আজি ময়ো খুন্দি চাম, চাই থাকিব। মা খুন্দি আছে, এতিয়া ময়ো অকণমান চাওঁ। এতিয়া পিঠাগুড়িখিনি খুন্দা হৈ গ'ল। এতিয়া মই পিঠা ভাজিম। আৰু এইখিনি চাওক, এইখিনি মই তিল মিঠাইৰে গলাই লৈছোঁ, গুৰ মিঠাইৰে। আৰু এই মাটিৰ খোলাখনতে মই ভাজিম।
ঠাণ্ডাৰ দিন তাতে ইমান ধুনীয়া জুই আৰু মই জুইৰ শেক লৈ লৈ পিঠা ভাজি আছোঁ। এইখিনি হৈছে তিলৰ পিঠা। তিলৰখিনি হৈ গ'ল। এতিয়া ভাজিম মই নাৰিকলেৰে। এতিয়া মোৰ পিঠা ভজা হৈ গ'ল। এইখিনি হৈছে তিলৰ আৰু এইখিনি হৈছে নাৰিকলৰ।